Hi friends, Rongiat North East প্ৰথমবাৰৰ বাবে এনেকুৱা এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিবলৈ গৈ আছে য'ত এটা দবাত আপোনালোকে এখন ৰেষ্টুৰেণ্ট দেখা পাব। যিখন ৰেষ্টুৰেণ্টত আপোনালোকে অসমৰ মাজুলীৰ বিখ্যাত মুখাশিল্প লগতে অন্যান্য বস্তুৰ লগতে অসমৰ অতি সন্মানীয় জাতি তাৰো আপোনালোকে ছবি ইয়াতে দেখা পাব। সোধ-পোছ কৰাত আমি গম পাইছোঁ বা জানিব পাৰিছোঁ যে অসমৰ প্ৰথম ৰেল ৰেষ্টুৰেণ্ট বুলি ক'বলৈ গ'লে আমাৰ এতিয়া বৰ্তমান অসমত মানে ৰঙিয়াতে অৱস্থিত। আপোনালোকে আহিব পাৰে ৰঙিয়া ইকো পাৰ্কৰ কাষতে লাগি আছে। এটা সুন্দৰ মনোমোহা দৃশ্য। এতিয়া ভিতৰলৈকে প্ৰৱেশ নিষেধ কৰি ৰাখিছে আৰু যেতিয়া এইখন খোলা দিব তেতিয়া আমি ভিতৰত সোমাম আৰু আপোনালোককো ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিম। বিপৰীত ফালে এই ইকো পাৰ্ক, এটা উল্লেখযোগ্য ৰঙিয়াৰ সম্পদ হ'বলৈ গৈ আছে। এটা ৰেলৰ ডবাত এখন ৰেষ্টুৰেণ্ট।